দাবীত আজি সন্ধিয়া উত্তাল হৈ পৰে গোলাঘাটৰ টেঙানী। বোকাখাটৰ এছডিপিঅ বিতুল চেতিয়া আৰু অচি ৰূপজ্যোতি দত্তক গ্ৰেপ্তাৰৰ দাবীত টেঙানীৰ পৰা নিকৰি বৰচাপৰি হৈ কেঁকুৰি খেলপথাৰলৈ 7 কিলোমিটাৰ পথত সহস্ৰাধিক লোকে ওলাই জোৰ সমদল। উল্লেখযোগ্য যে যোৱা প্ৰায় এমাহৰ ভিতৰত বোকাখাটত 3গৰাকীকৈ মহিলাক বলাৎকাৰৰ পাছত হত্যা কৰাৰ ঘটনা ঘটিছে। কিন্তু এই ঘটনাসমূহত অভিযুক্তসকলক এতিয়াও কৰায়ত্ব কৰা নাই আৰক্ষীয়ে। প্ৰতিবাদী ৰাইজে কেঁকুৰি খেলপথাৰত অনুষ্ঠিত প্ৰতিবাদী সভাত বোকাখাটৰ আৰক্ষী বিষয়া দুজনক গ্ৰেপ্তাৰৰ লগতে এই বলাৎকাৰ হত্যাৰ ঘটনাত অভিযুক্তসকলকো শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনায়। যেনেকৈ আমাৰ অসমত অসমীয়া বা খাতি খোৱা মানুহবোৰ বা অসমীয়া মানুহৰ যেনেকৈ কেঞ্চাৰ ৰোগ বৃদ্ধি পাইছে, তাতকৈ ভয়ানক এটা ৰোগ বৃদ্ধি পাইছে, যাক আমি ৰোগ বুলি কৈছোঁ ধৰ্ষণকাৰী। ধৰ্ষণ অসমৰ মহিলাত অত্যন্ত আগবাঢ়িছে। অসমত এনেকৈ গ্ৰাস কৰি আহিছে, তাৰমানে আমি অসমীয়া বুলি চিনাকি দিবলৈ লজ্জাজনক হৈছে। দীৰ্ঘদিন গুৱাহাটীত কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ আছে